মুখ্যমন্ত্ৰীয়ে প্ৰতিটো সমষ্টিত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে 10 কোটি টকাকৈ মানে দিয়া হৈছিল আৰু ইয়াৰে এটা ব্ৰিজ এই গোল্ডিং ৰিভাৰৰ ওপৰত বনোৱা হ'ল আৰু প্ৰায় মানে 25 মিটাৰমান দীৰ্ঘ আৰু এপ্ৰচ ৰ'ডটো লৈ পেলাই প্ৰায় 600-650 মান কাম হ'ব ফুট দীঘল কাম। তো এই গোল্ডিং নদীটো বহুত সমস্যা দিছিলে অহা যোৱাৰ ক্ষেত্ৰত, যাতায়াতৰ ক্ষেত্ৰত আৰু গাঁৱৰ ৰাইজে বাঁহেৰে নিৰ্মাণ কৰিছিল প্ৰতি বছৰে নিজৰ পইচা খৰচ কৰি পেলাই দীৰ্ঘদিনীয়া এটা দাবী। তো সেইটো পূৰণ কৰিবলৈ পাই মই ভাল পাইছোঁ। এতিয়া মানে টেণ্ডাৰ হৈছে, ভালকৈ কাম হ'ব লাগে আৰু এনেকৈয়ে মানে ডেকাডঙতো এটা ব্ৰিজ দিয়া হ'ল আৰু এটা পটা নদীৰ ওপৰত দিয়া হ'ল 3খন ব্ৰিজ এই বছৰত। নেক্সট ইয়েৰত কিমান আহে মই ক'ব নোৱাৰোঁ। এনেকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমাক অগ্ৰাধিকাৰ দিছে নাবাৰ্ড লোনৰ অধীনত এই পইচাটো দিয়া হ'ব। সেইকাৰণে ৰাইজক মোৰ আহ্বান যে যিখিনি সমস্যা আহি যায় ৰাইজে চব মিলি পেলাই সমস্যাটো নোহোৱা কৰি দিব লাগিব আৰু ব্ৰিজখন যাতে ভাল হৈ যায়। যিজন কণ্ট্ৰাক্টৰে কাম কৰিব তাকোতো সুনিশ্চিত কৰিব লাগিব যাতে ব্ৰিজৰ মানে কোৱালিটিবিলাক বেয়া নহয়। চাপাগুৰিত কেইটামান ব্ৰিজ মই দেখিছোঁ যোৱা 17টা বছৰত BPFৰ কাৰ্যকালত বহুতখিনি ডাঙৰ ব্ৰিজৰ প্ৰজেক্ট লোৱা হৈছিল স্পেচিয়েল পেকেজৰ অধীনত, কিন্তু তেওঁলোকে তত্বাৱধান ভালকৈ নোলোৱাৰ কাৰণে ব্ৰিজবিলাক ইনকমপ্লিট হৈ আছে। আৰু 3টামান ডাঙৰ ব্ৰিজ এনেকৈ আছে চাপাগুৰি সমষ্টিৰ অধীনত যিটো মানে কণ্ট্ৰাক্টৰে কামটো সম্পূৰ্ণ নকৰিল। তাৰ কাৰণে আজি কাউন্সিলে ফৰক্ল'জ কৰিব লগা হৈছে কামটো, এই ব্যৱস্থা ল'ব লগা হ'ল এই কণ্ট্ৰাক্টৰবিলাকৰ এগেইনষ্টত। তো এইটো যাতে নহয়, ৰাইজৰ স্বাৰ্থৰ কাৰণে কৰিছে যেতিয়া এইটো যাতে ভালে কৰি দিয়ে তাৰ কাৰণে মই আহ্বান জনাওঁ। गोजोनथाव बाथ्रा जे माने जोंनि मुसलपुर समष्टिनि बेन्दोङाव दिनै मोनसे गिदिर दलं जानो थांगासिनो दङ। गोबाव सम खमियो 20 बोसोरनिबो बारा बे मोननै बुनगाव आरो हारिभाङा जि रायजोफोर दङ बिसोर बिराद साफारारमोन। दिनै मानगोनां जोंहा आसामनि मन्त्रि इउजि ब्रह्म बिथांनि जि RIDFनि जि बिथांनि फान्ड जि सेंसन मोननाय रां बेजों बिथाङा बेखौ लुफुंनो थाखाय आखाइ होबाय। बावैनो खामानिया जासिगोन। जों मुसलपुर समष्टि हिसाबै जोबोद गोजोननाय मोन्दों आरो जों इउजि ब्रह्म सार बिथांखौ जोङो गोसो गोरबो सिंनिफ्राय बाख्नायनाय आरो अननाय बावहरदों। फैगौ समावबो जाहाथे जों बिदिनो गोबां खामानि मावलांबाय थानो हायो बिनि आसा लानानै दिनैनि जोंनि बे ब्रिजखौ जों दिनै उद्घाटन खालामदों आरोखि। दा इउजि ब्रह्म बिथां सारनि अननायावनो बाक्सानि खदराव मोनसे बिराद गिदिर स्टेडियाम जानो थांगासिनो दङ। अलरेडि टेन्डार नटिस ओंखारबाय, बेयो आरो बिराद थाबैनो जागोन आरो बिनि बादिबो बाक्साया मोनसे टाउन हिसाबै नटिफिकेसन मोनबाय, बेवहायबो जोङो 200 कोटि रां मोननो थांगासिनो दङ आरो गोबां माने सोलायनायनि खामानि मावनायनि मिजिं आरो बिराद माने स्पिडआव बे खामानिया थांगासिनो दङ। नैबे फैगौ मार्च एप्रिल दाननिफ्राय गोबां माने गोदान आसनिजों लुफुंजानाय खामानिफोरखौ नुनो मोनगोन, बेखौ आं BTC रायजोनो खोन्थानो हायो आरोखि।